আজি বিয়লি দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত অনুষ্ঠিত এখন সভাত বিশিষ্ট সমাজসেৱক, সাহিত্যিক, শিক্ষাবিদ প্ৰয়াত চন্দ্ৰমোহন হাজৰিকাৰ ৰচনাসমূহ একত্ৰিত কৰি বিশিষ্ট সাহিত্যিক কাব্যমিত্ৰ জয়ন্ত কুমাৰ হাজৰিকাই সম্পাদনা কৰা চন্দ্ৰমোহন হাজৰিকাৰ ৰচনা সমগ্ৰ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি শিশু সাহিত্যিক বিশিষ্ট লেখক ডক্টৰ শান্তনু তামুলীয়ে গ্ৰন্থখন সমগ্ৰ দেৰগাঁও অঞ্চলৰ এখন ঐতিহাসিক দলিল বুলি মন্তব্য কৰে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডক্টৰ চৌধুৰীনাথ শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ডক্টৰ ৰাতুল চন্দ্ৰ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ডক্টৰ পৰাগ কুমাৰ ঠাকুৰ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী, সাংবাদিক বিচিত্ৰভূষণ কলিতা, চন্দ্ৰ হাজৰিকা আৰু মহম্মদ নুৰুল চুলতানে। অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাখনত সভাপতিত্ব কৰে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ মহন্তই। দীপালী বৰাই পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ কৰা সভাখনৰ আৰম্ভণিতে প্ৰয়াত চন্দ্ৰমোহন হাজৰিকাৰ স্মৃতিচাৰণ কৰে সমাজসেৱক ধ্ৰুৱকান্ত বৰাই। সভাত বিশিষ্ট অতিথিসকলক চন্দ্ৰমোহন হাজৰিকাৰ পৰিয়ালৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটো পৰিচালনা কৰে চিৰঞ্জীৱ বৰা আৰু ঋষিকেশ হাজৰিকাই। দেৰগাঁৱৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা, নিউজ টুডে অসম।